সো গাইজ ফাইনালি আজি বিদায় লোৱাৰ টাইম হৈ গৈছে। কিয় কৈছোঁ এনেকুৱা তোমালোকে ভিডিঅ' মাজত তোমালোকে গম পাবা ক'ত গৈ আছোঁ। চোৱা একেবাৰে ৰেডি মই গৈ আছোঁ ক'ত বা গাইজ ভিডিঅ' চাই থাকা তোমালোকে। চ' ইয়াতে তোমালোকে চাব পাৰিছা এতিয়া সকলো বস্তু মোৰ ৰেডি হৈছে। ব'লা এতিয়া ট্ৰেইনত। ইয়াৰ পিছত মই ডাইৰেক্ট ট্ৰেইনত আহিলোঁ তোমালোকে চাব পাৰিছা আৰু এনেকৈ অসমক বাই বাই জনালোঁ। গাইজ মই ক'ত যাই আছোঁ তোমালোকে ভিডিঅ' লাষ্টলৈকে চাই থাকা। তোমালোকে লাষ্টলৈকে চাই থাকিলে তোমালোকে গম পাবা। ইয়াত চোৱা তোমালোকে মোৰ লগত কোনে কোনে যাই আছে। এইটো পুৰা চিট আমাৰ হয়। এনেকৈ আমি দুখ ফূৰ্তিৰ মাজেৰে আমি গৈ আছোঁ ক'ত বা। তোমালোকে হয়তো থাম্বনেইল চাই গমেই পাইছা যে মই ক'ত যাই আছোঁ। তোমালোকে ভিডিঅ'টো লাষ্টলৈকে চাই থাকা মজা পাবা। ট্ৰেইনত আমি AC ডাব্বাহে বুক কৰিছিলোঁ। ইয়াত তোমালোকে চাব পাৰিছা। ইয়াৰ পিছতে তোমালোকে ইয়াত চোৱা বাথৰুম ট্ৰেইনৰ ইয়াত কিমান ধুনীয়া বাথৰুম তোমালোকে চাব পাৰিছা AC ডাব্বা। ভিডিঅ'টো এনেকুৱাই হ'ব কাৰণ মই য'ত আছোঁ ইয়াত ভিডিঅ' বনোৱাৰ কোনো ঠাই নাই সেইকাৰণে। এনেকৈ আমাৰ এটা ৰাতি পাৰ হৈ গ'ল আৰু নেক্সট ডে তোমালোকে চাব পাৰিছা ইয়াত এটা ঠাইত থিয় হৈছে ট্ৰেইনটো আৰু আমি অলপমান নামিছোঁ। আৰু গাইজ এনেকৈ মই অলপ ভিডিঅ'ৰ ক্লিপ বনাইছিলোঁ তোমালোকে চাবই পাৰিছা। আৰু ইয়াৰ পিছতে মই তাৰ পৰা আহি মোৰ চিটত শুলোঁ আৰু ট্ৰেইনৰ মানুহবিলাকক তোমালোকক দেখাবলৈ অলপমান মই চেষ্টা কৰিলোঁ। আৰু ট্ৰেইনত বহুত শ্বৰ হৈ আছিল। ট্ৰেইনত বিক্ৰেতাবিলাক আহিছিল তোমালোকে চাই থাকা। এনেকৈ গাইজ আমাৰ 2 দিন পাৰ হৈছিল আৰু পাৰ হোৱাৰ পিছত নেক্সট ডে আমি চাব পাৰিলোঁ বহুত ধুনীয়া সাগৰৰ পাৰে পাৰে গৈ আছিল আমাৰ ট্ৰেইনটো। আৰু এইটো এটা সৰু অলপমান ভিডিঅ'ৰ ক্লিপ মই উঠাই লৈছোঁ। এনেকৈ গাইজ আমাৰ আৰু এদিন পাৰ হৈ গৈছিল আৰু পাৰ হোৱাৰ পিছত তোমালোকে চাব পাৰিছা নেক্সট ডে কিমান ধুনীয়া আমাক নাজাৰা দেখা গৈছিল তোমালোকে চাব পাৰিছা ইয়াতে। আৰু ইয়াত তোমালোকে চোৱাত এই নাজাৰাটো দেখাৰ কাৰণে সকলো ট্ৰেইনৰ মানুহবোৰ মানে ট্ৰেইনৰ দৌৰৰ সন্মুখত আহি পৰিছে তোমালোকে চাব পাৰিছা ইয়াতে মই আহিছোঁ চোৱা তোমালোকে। হয় গাইজ মই জানো যে ট্ৰেইনৰ দুৱাৰৰ সন্মুখত অহাটো মানে অহা নাযায় আৰু কি, কিন্তু আমাৰ ট্ৰেইনটো ইমান শ্ল' আছিল আহিলেও মানে কোনো অসুবিধা নাই। 30-40 ট্ৰেইনটো যাই আছিল সেইকাৰণে আমাৰ ইমান লেট হৈছে। তোমালোকে নাজাৰাটো চোৱা অলপমান গানের সুৰৰে। এনেকৈ গাইজ আমাক 3 দিন ৰাতি ট্ৰেইন চেঞ্জ কৰিবলগীয়া হ'ল। তোমালোকে চাব পাৰিছা ইয়াত সকলোবোৰ বেগ চেগ ৰেডি আমাৰ। এনেকৈ গাইজ আমি বেগ চেগ ৰেডি কৰাৰ পাছত আমি ষ্টেচনত নামিলোঁ। চাব পাৰিছা এই ষ্টেচনৰ নামটো হৈছে গুণ্টুকল ষ্টেচন, অন্ধ্ৰ প্ৰদেশত পৰে। আৰু ইয়াৰ পৰা আমাক যাব লাগিব বেংগলোৰ আৰু আমি বেংগলোৰৰ ফালে গৈ আছোঁ। ইয়াত তোমালোকে চাব পাৰিছা মই মোৰ বন্ধুবিলাকে মজা কৰি আছে আৰু এতিয়া অলপমান খোৱা দোৱা কৰি মানে ইয়াৰ পৰা বিদায় ল'ব লাগিব বেংগলোৰৰ ফালে। ইয়াৰ পিছতে আমি খোৱা দোৱা কৰি আমি ডাইৰেক্ট আহিলোঁ ট্ৰেইনত। তোমালোকে চাব পাৰিছা এই ট্ৰেইনটো লোকেল ট্ৰেইন হয়। লোকেল ট্ৰেইন হিচাপত বহুত ভিৰ হয় তোমালোকে চাব পাৰিছা। আৰু ষ্টেচনত তোমালোকে চাব পাৰিছা বহুত মানুহ। ৰাতি 10টা-11টা বাজিছে আৰু কিমান মানুহ তোমালোকে চাব পাৰিছা। আৰু গাইজ চোৱা এতিয়া আমাৰ ইয়াতে মানে অৱস্থা বেয়া হৈছিল। সকলো মোৰ বন্ধুবিলাকে মানে শুই আছিল। চোৱা তোমালোকে মই মানে এটা চিট পাইছিলোঁ, এই চিটটো এৰি মই ইহঁতৰ ওচৰত আহি মই বহি পৰিলোঁ। বহি পৰি মই এনেকৈ অলপ সৰু মানে ক্লিপ লৈ আছোঁ। তোমালোকে ইয়াত চাব পাৰিছা আমি ক'ত বহি আছোঁ। আমাৰ অৱস্থা বেয়া, পুৰা ট্ৰেইনটো ভিৰ হৈ আছিল। চোৱা বেগবিলাক ক'ত ৰাখিছোঁ আমি। এনেকৈ আমাৰ বেংগলোৰৰ সফৰ হৈছিল। এনেকৈ গাইজ আমি বহুত কষ্টৰ মাজেৰে ৰাতি 3টাত আমি আহি পালোঁ বেংগলোৰ চিটিটো। তোমালোকে চোৱা কিমান ধুনীয়া। মই আহিতো পাগলা হৈ গৈছোঁ বেংগলোৰত। আৰু গাইজ তোমালোকে এতিয়া বেংগলোৰ চিটিটো চোৱা আৰু তোমালোকে মিউজিক উপভোগ কৰা।
আৰু গাইছ ৰাতিৰ 4টাত আমি আহি পৰিছোঁ এতিয়া বেংগলোৰ। তোমালোকে চাব পাৰিছা বেংগলোৰ ষ্টেচনৰ বাহিৰত আমি এতিয়া, আৰু আমি টেক্সি বুক কৰিলোঁ। বুক কৰাৰ পিছত আমি গৈ আছোঁ এতিয়া আমাৰ ৰুমত।